পাৰ হৈছিলোঁৱে, কিন্তু হঠাতে তীব্ৰ বেগত অহা এখন বাইকে আচলতে পিছফালৰ পৰা খুন্দিয়াই দিছিল। আৰু খুন্দিয়াই দিয়াৰ ফলত মোৰ স্কুটিখনত মোৰ যিজনী কলিগ আছিল, মোৰ বান্ধৱী মামনি, তাই ঠাইতে পৰি ৰৈছিল আৰু মোক গাইজ গুড মৰ্ণিং। মই বৰ্ণালীয়ে আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ, লগতে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম মোৰ জীৱনৰ এটা মষ্ট মেমৰেবল ডে, যিটো দিনত মই মৃত্যুমুখৰ পৰা বাচি নতুন জীৱন পাইছিলোঁ। লগতে আজিৰ দিনটোত কি কি কৰোঁ, কি কি হয়, সকলোবিলাক আপোনালোকক দেখুৱাম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, প্লিজ চেনেলটো যেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰে। মই এতিয়া স্কুললৈ ওলাই মেলি ৰেডি। গতিকে মই কেনেকৈ স্কুল যাওঁ, কি কৰোঁ, সকলোবিলাক আজি আপোনালোকক দেখাই থাকিম। লগতে আপোনালোকক দেখুৱাম কোনখিনি জেগাত মোৰ কেনেকৈ এক্সিডেণ্ট হৈছিলে আৰু কেনেকৈ আমি মৃত্যুৰ পৰা বাচিছিলোঁ। আৰু এক্সিডেণ্টটোৰ কাৰণে আচলতে মই স্কুটি লৈ যাব পৰা নাই স্কুললৈ। তো কেনেকৈ যাওঁ, কি কৰোঁ আপোনালোকক দেখাই থাকিম বলক। এয়া টেম্পো আহি আছে, টেম্পোত উঠি মোৰ যাত্ৰা এনেকৈ এয়া বেটাৰী ৰিক্সাত নামি উঠিলোঁ। মোৰ কাৰণে লৈ আছে যে মই উঠিলোঁ। আমার বেটারি রিক্সায় জীবন বেটারি রিক্সা জিন্দাবাদ। যে মই আপোনালোকক দেখাম কোনখিনি ঠাইত মোৰ এক্সিডেণ্টটো হৈছিলে আৰু এইখিনি ঠাই একজেক্ট এইখিনিত এক্সিডেণ্টটো হৈছিল। গাইজ স্কুলৰ পৰা আহি ভাত পানী খাই মেলি আজৰি হৈ ল'লোঁ। আৰু এতিয়া মই আপোনালোকক জনাম মোৰ জীৱনৰ সেই বিশেষ দিনটো আচলতে কি হৈছিল, সিদিনা কি ঘটিছিল। সিদিনা আছিল আপোনাৰ 18 জানুৱাৰী 2023, কেইদিনমান আগৰ ঘটনা। আৰু সিদিনা হৈছিল কি, মই ৰাতিপুৱা স্কুল গৈ আছিলোঁ আৰু মোৰ লগত মোৰ কলিগ এজনী যায়। আমি দুয়ো স্কুল গৈ আছিলোঁ আৰু গৈ থাকোঁতে মই স্কুলৰ মেইন ৰাস্তাৰ পৰা, মেইন হাইৱেৰ পৰা 3 কিলোমিটাৰমান ভিতৰত সোমাব লাগে। আৰু সেইখিনি যাওঁতে মানে কি হৈছিলে, মই বিশেষকৈ যিহেতু স্কুটি লৈ যাওঁ, মানে মই মেইন ৰাস্তাৰ পৰা ৰাইট ছাইডে কাটিব লাগে আৰু সেইফালে যাওঁতে মই ছিগনেল দি ভালকৈ গৈছিলোঁ আৰু মই টাৰ্ণিং লৈছিলোঁ। মোটামুটি ৰাস্তাটোৰ 3 ভাগ পাৰ হৈছিলোঁৱে, কিন্তু হঠাতে তীব্ৰ বেগত অহা এখন বাইকে আচলতে পিছফালৰ পৰা খুন্দিয়াই দিছিল। আৰু খুন্দিয়াই দিয়াৰ ফলত মোৰ স্কুটিখনত মোৰ যিজনী কলিগ আছিল, মোৰ বান্ধৱী মামনি, তাই ঠাইতে পৰি ৰৈছিল আৰু মোক অকণমান দূৰ চোঁচৰাই লৈ গৈছিল। আৰু লৈ যোৱাৰ পিছত মানে যিখিনি মানুহে দেখিছে আৰু পিছত কৈছে যে তেওঁলোকে বোলে ভাবিছিল আৰু আজি আমি নাই চেচ। কিন্তু মানে ভগৱান লাখ লাখ শুক্ৰিয়া, ধন্যবাদ। আৰু ৰেকি শক্তিক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে মোক এটা নতুন জীৱন, এনেকুৱা এটা এক্সিডেণ্ট য'ত পিছফালৰ পৰা বাইক, আৰু এখন নহয়, পিছৰ বাইকখনে ব্ৰেক মাৰি সেইখনো মোৰ স্কুটিত মানে খুন্দাইছে। গতিকে দুখন বাইকে স্কুটিত পিছফালৰ পৰা খুন্দাইছে। তাৰপিছত চোঁচৰা লৈ গৈছে। মোৰ যিটো জেকেট মই পিন্ধি আছিলোঁ, যিহেতু ঠাণ্ডাৰ দিন জেকেট পিন্ধি গৈছিলোঁ ভালকৈ, হেণ্ড গ্লভছ আছিল মোৰ হাতত। জেকেটটোৰ হাতখন মানে দেখিলে আপোনালোকে গম পাব যে কি অৱস্থা হৈছিল। জেকেটটোৰ মানে স্পঞ্জ ওলাই গৈছে ভিতৰৰ পৰা, আৰু যদি জেকেটটো নাথাকিলে হয় মোৰ চাগে হাতখনৰ কি অৱস্থা হ'ল হয়, মই মানে ভাবিলেই মোৰ গাটো শিয়ৰি উঠে। কিন্তু ভগৱানক ধন্যবাদ, সকলোকে ধন্যবাদ যে মই লগতে মোৰ বান্ধৱীজনীয়ে এটা নতুন জীৱন পালোঁ। যে ইমান ডাঙৰ এটা দুৰ্ঘটনা, মানে নিজৰ এতিয়াও ভাবিলে মানে গাৰ নোম শিয়ৰি উঠে যে ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পিছতো বৰ বিশেষ একো নহ'ল। মানে গাড়ীখন অকণমান অনিষ্ট হৈছে মোৰ, আৰু মোৰ বান্ধৱীজনীয়ে তাই মূৰত অকণমান দুখ পাইছে আৰু কঁকালখনত দুখ পাইছে, আৰু মই সোঁ হাতখন আৰু সোঁ ভৰিখনত দুখ পাইছোঁ। কিন্তু আমাৰ ক'তো একো ভাঙা বা চিঙা একো হোৱা নাই বাৰু, কিন্তু আমাৰ থেতলা খোৱাৰ নিচিনা হৈছে। সেইখিনি বাৰু ডক্তৰক দেখাইছোঁ, এক্সৰে কৰিছোঁ, বিশেষ একো নাই। কিন্তু মানে যিটো এক্সিডেণ্ট আছিল, যিটো দিন আছিল, মানে আজীৱন মনত থাকিব যে য'ত দেখা মানুহে আমাক মৰা বুলি ভাবিছিল, তাৰপিছতো আমি বিশেষ একো নোহোৱাকৈ বাচি আছোঁ। সেইকাৰণে সেই দিনটো মোৰ বাবে চাগে আটাইতকৈ জীৱনৰ ডাঙৰ ভাল এটা দিন আৰু ভাল দিন, কাৰণ নতুন জীৱন পাইছোঁ সেই দিনটোতে।
নহ'লে সিদিনা চাগে আৰু কি হ'ল হয় ভগৱানে জানে আৰু। হাই গাইজ, মই এতিয়া যাব ওলাইছোঁ নলবাৰী আৰু এতিয়া সময় হৈছে সন্ধিয়া। নলবাৰীত আছে মোৰ দাদাৰ ল'ৰাৰ বাৰ্থডে গুণগুণৰ, গতিকে আপোনালোকেও তাক বাৰ্থডে শুভেচ্ছা দিয়ক। লগতে বাৰ্থডে পাৰ্টিটো কি হয় অকণমান দেখাই আছোঁ, ব'লক। হলনিঘাৰ নলবাৰী প্ৰায় সকলোবিলাক দোকানেই এতিয়া বন্ধ। হাই গাইজ, এতিয়া বাজিছে ৰাতি 11:30। আমি মাত্ৰ আহি পালোঁ নলবাৰীৰ পৰা, গতিকে এতিয়া সকলোলৈকে বাই বাই, গুড নাইট এণ্ড শুভৰাত্ৰি।